Tomor boro hudok helicopter theng ase na nai koita ki thake tomor boro hudok helicopter theng ase na nai koita ki thake रायजोफोर जोङो दिनै गोसोआव लाखिनांगोन बेसेबां बर' सेंग्राफोर एनडिएफबि मुङाव गावथार जाबाय नायगेर सान्द्रि संबायफोर बायदि गब्लंजासे गावफ्लेबाय बै थासारिफोरखौ जों बावनो मोननाय नङा এই আপনি হুদক সং হেলিকপ্টার ঠেং আছে না নাই ইটো আদক আগত হুদক tomor boro hudok helicopter theng ase na nai koita ki thake ha बड'लेण्ड किं हाग्रामा महिलारि सार अराय समनि थाखाय बड'लेण्ड किं फेरेंगा प्रमद बर' बे सानैखौ थाबैनो इनकाउरि खालामनांगौ फेरेंगानि फिसाजोआ एग्जाम होनानै मोननाय ना थाखा होनानै मोननाय ना बिफानि पावारखौ लानानै साख्रियाव मोननाय इनकाउरि खालामनांगौ आरो जोंनि खोनानो मोननाय मथे प्रमद बर'आ बिसिडिसिनि मुङाव कौटि थाखा लानानै साख्रियाव सोसननानै होनाय इनकाउरि खालामनांगौ जेलाव हरनांगौ आरो लोगोसे डिआर नलबा सारखौ हाग्रामा महिलारि सारा थाबैनो उदां खालामनांगौ एक्स एनडिएफबिफोरनि केसखौ फोजोबनानै होनांगौ एक्स एनडिएफबिफोरनि जेंनाखौ सुस्रांनानै होनांगौ ইলিগেল হয় সেইটো কেনসেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত বিসিডিসি সেক্রেটারি হিসাবে যেটো নিযুক্তি দিছিলে সেটোতো আমি জানাত ইলিগেল যেন হোক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে ইহঁতক চাব দিছো উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেনসেল কৰিব লাগে মই কেনসেল কৰি দিম फेरेंगानि फिसाजोआ एग्जाम होनानै मोननाय ना थाखा होनानै मोननाय ना बिफानि पावारखौ लानानै साख्रियाव मोननाय इनकाउरि जानांगौ जेलनि आलासि खालायनांगौ प्रमद बर'आ लाख थाखा लानानै साफा सानै बिसिडिसिआव साख्रि सोनाय इनकाउरि खालायनांगौ जेलाव हरनांगौ हाग्रामा महिलारि सारा डिआर नलबा सारखौ थाबैनो लोगो हमनानै उदां खालायनांगौ एक्स एनडिएफबिफोरनि केसखौ फोजोबनानै होनांगौ एक्स एनडिएफबिफोरनि जेंनाखौ मावफुंनानै होनांगौ थाबैनो प्रमद बर' आरो फेरेंगानि सायाव इनकाउरि खालायनांगौ मा पावार लानानै लाख थाखा लानानै साख्रियाव सोनानै होनो हानाय पावार मोनखो आरो फेरेंगानि फिसाजोआ गावनि बिफानि पावारखौ लानानै ना एग्जाम होनानै ना घुस होनानै साख्रिखौ बोरै मोनखो बिनि इनकाउरि खालायनानै गिबि फेरेंगानि फिसाजोखौ जेलाव हरनांगौ आरो प्रमद बर'खौ जेलाव हरनांगौ आरो साबैसे थाखा होनानै घुस होनानै साख्रियाव मोननाय थाबैनो जेलनि आलासि खालायनांगौ बिपिएफ पार्टिनि गिबि खामानि मावनांगौ हाग्रामा महिलारि सारनि गिबि खामानि मावनांगौआ प्रमद बर'आ बोरै कौटि थाखा लुटिनो हाखो बिसिडिसिनि साख्रिनि मुङाव जोंनि खोनानो मोननाय मथे जिखिनि ইন্টাৰভিউ ৰিপ্লাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল হেতু লিগেল ইলিগেল হেতু আমি আজি আলোচনা হৈছে হেতু চাব দিছে যদি ইলিগেল হয় হেতু কেনসেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত বিসিডিসি সেক্রেটারি হিসাবে যেটো নিযুক্তি দিছিলে হেতুতো আমি জানাত ইলিগেল যেন হোক আমি আইনগতভাৱে আমাৰ ল অফিচাৰ আছে ইহঁতক চাব দিছো উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেনসেল কৰিব লাগে মই কেনসেল কৰি দিম যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেন্ডাৰ হৈছে টেন্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই বা টেন্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেনসেল কৰাটো মোৰ কাৰণে আজি নতুন ফাৰ্ষ্ট টাইম বুলি মই ক'ব পাৰোঁ প্ৰথমে অভাৰটেকিঙৰ পিছত আজিয়ে প্ৰথম প্ৰেছ মিট বুলি ক'ব পাৰে আৰু আজি নতুনকৈ 12জন এক্সিকিউটিভ কাউন্সিল ইএম আমাৰ শপত গ্ৰহণ লৈছে ইয়াৰ পিছত আমি আকৌ এক্সিকিউটিভ কাউন্সিলৰ ইচি মিটিং আমি লৈছোঁ অলপ আগতে শেষ হ'ল তো প্ৰথম আমাৰ এক্সিকিউটিভ কাউন্সিল ইচি মিটিঙত খুব ভাল ডিচিশ্যন হ'ল আমি আগত যেনেকৈ প্ৰচাৰ কৰি আহিছে এই হিচাপত আমি আলোচনা কৰি পেলাই ডিচিশ্যন ল'ব পাৰিছোঁ এইটো হ'ল প্ৰথমত আমি খুব ভাল ডিচিশ্যন একটা আহিল যিসকলৰ লগত মাটিৰ পাট্টা নাই আইনগতভাৱে যিসকলে মাটিৰ পাট্টা পাব লগা আছে চবেই মাটিৰ পাট্টা পাব এইটো আমি আৰু সেইটো দিবৰ কাৰণে যিখিনি অফিচিয়েল ষ্টাফ লাগে যদি শ্বৰ্টেজ আছে তেতিয়াহ'লে সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা যিসকল ৰিটায়াৰমেণ্ট হৈছে যেনিবা খানাংগ হওক কোনোবা মণ্ডল হওক বা কোনোবা যিকোনো অফিচিয়েলছ ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই ইমিডিয়েটলি এই কামটো কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছোঁ মুঠতে অফিচিয়েলছটো যিহেতু শ্বৰ্টেজ হ'বই যিহেতু আমাৰ বিটিচি এণ্টায়াৰ বিটিচিত ইমান হাজাৰ মানুহৰ মাটি পাট্টা দিয়াৰ কথা আছে ডিচিশ্যন যিহেতু লৈছে অফিচিয়েল ষ্টাফটো যিহেতু শ্বৰ্টেজ হ'ব সেইকাৰণে আমি ৰিটায়াৰ্ড পাৰ্চনসকলক লৈ পেলাই এই কামটো সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি ডিচিশ্যন লৈছে আৰু ছেকেণ্ডলি আমি CSBটো আমি ডিজলভ কৰিলোঁ আগৰ CSB চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড সেইটো আমি ডিজলভ কৰিলোঁ ইয়াৰ পিছত আমি ডিচিশ্যন লৈছে আমি আগত প্ৰচাৰ কৰা নিচিনা ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট বনাব লাগে এইটো আমি ডিচিশ্যন লৈছে বনাব
মিনি সেক্ৰেটাৰিয়েট নতুনকৈ আমি বনাম ওদালগুৰিত আৰু এতিয়া বিল্ডিং কনষ্ট্ৰাকশ্যনটো শেষ হোৱাৰ আগতে আমি যিটো কামটো আৰম্ভ কৰিব লাগে আমি ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰসকল আছে এই সকলক লৈ পেলাই আমি কিছুমান কামটো আগবাঢ়ি লৈ যাম এতিয়া যেহেতু বিল্ডিং কনষ্ট্ৰাকশ্যনটো সময় লাগিব বা আমাৰ অফিচিয়েলসকলটো চেংচন হ'বৰ কাৰণে অলপ সময় লাগিব সেইকাৰণে এক্সিষ্টিং ডিষ্ট্ৰিক্ট লেভেলত যিখিনি অফিচাৰ্ছ আছে সিহঁতক ডাবল এটাচমেণ্টত দি পেলাই আমি বা BTC ছেক্ৰেটাৰিয়েটত কোনোবা অফিচাৰক আমি এটাচমেণ্টত দি পেলাই আমি অফিচটো চলাই যাম মুঠতে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আৰম্ভ হৈছে বুলি আপোনালোকে ধৰিব পাৰে এইটো কথা আৰু আমাৰ আছে 5 বছৰ আমি যেতিয়া নেকি চৰকাৰ চলাইছিল এই সময়ত আমি বহুত এমপ্লয়ি আমি ফিক্স পে হিচাপে আমি এপইণ্টমেণ্ট দি পেলাই গৈছিল ইহঁতে 5 বছৰ একো চেলাৰী পোৱা নাই এতিয়া আমি ডিচিশ্যন লৈছোঁ যে অতি সোনকালে যিমান পাৰে আমি ইমিডিয়েটলি 2.5 বছৰৰ কাৰণে ইহঁতৰ চেলাৰীটো আমি দিম ফিক্স পে যিসকল এমপ্লয়ি আছিল 5 বছৰ মানে চেলাৰী দিয়া নাছিলে ইহঁতক আমি 2.5 বছৰ ইমিডিয়েটলি আমি এই চেলাৰীটো দিবৰ কাৰণে ব্যৱস্থা কৰিম আৰু মেজৰ আছে আমাৰ আৰু এইটো গেৰেণ্টিৰ কথা কৈছে যেনিবা 100 crore ইয়াং ল'ৰা ছোৱালীসকলৰ কাৰণে যিটো ব্যৱস্থা ল'ব এইটো আমি অলৰেডি দিছোঁ এইবিলাক গেৰেণ্টিত চব এছেটিছ আমাৰ ডিচিশ্যন আছে আৰু আপোনালোকৰ তাৰমানে PMAY ঘৰ যিটো ছাৰ্ভে ইয়াতে বেছি দেৰিকৈ আলোচনা কৰিছে PMAY যিটো ছাৰ্ভে এই ছাৰ্ভেত মানে এনেকুৱা বদমাছ মানে এজন মানুহে 3টা 4টা মানে PMAY কিবা কি বুলি কয় জিঅ' টেকিং কৰি লৈছে এইটোতো মানে এতিয়া আমি নতুনকৈ যিটো আমাৰ দলৰ হয় বা আমাৰ চৰকাৰৰ হয় যিটো আমি নতুনকৈ জিঅ' টেক কৰিবলৈ গৈছে বা ছাৰ্ভে কৰিবলৈ যোৱা সময়ত আমি দেখিবলৈ পাইছে কোনোবা এজনে 3টা ঘৰ লৈছে কোনোবা যিটো নোপোৱা মানুহ এইবিলাক মানুহে PMAY ঘৰৰ কিবাটো এল'কেশ্যনটো লৈছে যেন হওক এইটো খুব চিৰিয়াছ এইবিলাক চব কেঞ্চেল হ'ব আৰু আমাৰ সময়টো অতি কম 18 তাৰিখৰ ভিতৰত এইবিলাক যিমান আগত প্ৰমোদ বড়োৱে জিঅ' টেক কৰি পেলাই ছাৰ্ভে কৰি পেলাই আপলোড কৰিছিল বা আপলোড কৰিবৰ কাৰণে প্ৰপ'জাল দিছিল সেইটো আমি গোটেই মুঠতে নিয়ম অনুযায়ী যিসকলে পাব লগা অধিকাৰ আছে বা পাব লগা ক্ৰাইটেৰিয়া আছে এই হিচাপত চবেই পাব কিন্তু নোহোৱা যিবিলাক মানুহে ঘৰে নাপায় ক্ৰাইটেৰিয়া নিমিলে এইবিলাক মানুহে যদি এনেকুৱা কৰি লয় এইটোতো বিৰাট ডাঙৰ ভুল হ'ব তো আমি যিখিনি ছাৰ্ভে কৰি আছে এতিয়া বহুত ভুল আছে ভুল মানে যিবিলাক নোপোৱা মানুহ এইবিলাকে নিজৰ নামত কৰি লৈছে এইটো চব কেঞ্চেল হ'ব এতিয়া আৰু আমি আজি 14 তাৰিখ আৰু 4 দিন আছে এই 4 দিনৰ ভিতৰত বহুত আৰু ওলাব গতিকে খুব চিৰিয়াছ ডিছকাশ্যনটো হ'ল PMAY তাৰমানে PMAYটো অতি সোনকালে দিব লাগে 18 তাৰিখৰ ভিতৰত আগত যিখিনি ইহঁতে ছাৰ্ভে কৰিছে এইটো আমি ৰিছাৰ্ভে কৰি পেলাই আমি ছাবমিট কৰিব লাগে যদি ক'ৰবাত যদি নতুন কোনোবা পাব লগা মানুহে যদি পোৱা নাই ইয়াকো আমি জিঅ' টেক কৰি পেলাই আমি দিবৰ কাৰণে ব্যৱস্থা ল'ব তাৰমানে যিসকলে ক্ৰাইটেৰিয়া মিলিছে কিন্তু ইহঁতক প্ৰমোদ বড়োৱে কৰা নাই এইটো আমি কৰিম ইয়াত পাৰ্টীৰ লগত কোনো কথা নাই কোন BJP কোন কংগ্ৰেছ কোন UPPL কোন BJP কোন BPF ইয়াৰ লগত কোনো কথা নাই যিসকলে পাবৰ কাৰণে অধিকাৰ আছে ক্ৰাইটেৰিয়া আছে এইসকলে চবে PMAY ঘৰ পাব ইহঁতৰ ছাৰ্ভেটো হ'ল এইটো BPF এইটো কংগ্ৰেছ এইটো BJP পাব নালাগে UPPL ছাপৰ্টাৰ হিচাপে এজন মানুহে 3টা 4টা এনেকুৱা ঘৰ বনাই লয় এইটোতো বিৰাট বেআইনী এইটো কিবা একটা আইনী ব্যৱস্থা হ'ব চাই ল'ম আমি গোটা চিৰিয়াছ এইবিলাকে বেছি আৰু নাই আজি মেইন এজেণ্ডাটো হ'ল লেণ্ড পাট্টা আৰু আমাৰ যিটো ফাৰ্ষ্ট গেৰেণ্টি সেইবিলাক ভাল হ'ল CSP এইটো ডিজলভ হৈ গ'ল আৰু আমাৰ ফৰেষ্টৰ যিখিনি ইণ্টাৰভিউ দি পেলাই গ্ৰেড 1 গ্ৰেড 2 চাকৰি দিছিল সেইটো লিগেল ইলিগেল সেইটো আমি আজি আলোচনা হৈছে সেইটো চাব দিছে যদি ইলিগেল হয় সেইটো কেঞ্চেল হ'ব যদি লিগেল হয় পাই যাব আৰু আমি জানাত BCDC ছেক্ৰেটাৰী হিচাপে যিটো নিযুক্তি দিছিলে সেইটোতো আমি জানাত ইলিগেল যেন হওক আমি আইনগতভাৱে আমাৰ ল' অফিচাৰ আছে ইহঁতক চাব দিছোঁ
উইদিন এ উইক মই ৰিপৰ্টটো পাম এই ৰিপৰ্টটো চাই পেলাই যদি কেঞ্চেল কৰিব লাগে মই কেঞ্চেল কৰি দিম আৰু যিমান ডিপাৰ্টমেণ্টেল 40টা ডিপাৰ্টমেণ্টত যিমান টেণ্ডাৰ হৈছে টেণ্ডাৰ হৈ পেলাই ৱাৰ্ক অৰ্ডাৰ দিছে বা কাম কৰা নাই ৱাৰ্ক অৰ্ডাৰ যদিও দিছে কাম কৰা নাই বা টেণ্ডাৰ হৈছে ৱাৰ্ক অৰ্ডাৰ হোৱা নাই এইবিলাক গোটেইটো অল ডিপাৰ্টমেণ্ট কেঞ্চেল আমি আজি ডিচিশ্যন লৈছে গতিকে গোটেই ডিপাৰ্টমেণ্ট 40টা ডিপাৰ্টমেণ্টত যিমান যিখিনি টেণ্ডাৰ হৈছিলে টেণ্ডাৰ কৰিছিলে লিগেল হওক ইলিগেল হওক এইটো কেঞ্চেল হ'ব স্পষ্ট কথা কেঞ্চেল হ'ব মানে আমি ডিচিশ্যনেই ল'লে কেঞ্চেল এইটো আলোচনা চলি আছে এইটো ৰাজনৈতিক কথা হ'ল এইটো আলোচনা কৰি আছে আলোচনাৰ মাজেদি হ'ব আমি NDAত থাকিম নাথাকিম সেইটো আলোচনা হৈ আছে ইয়াত ভালকৈ পজিটিভলি গৈ আছে আলোচনাটো নিশ্চয় আশা কৰিব পাৰোঁ আমি এক্সপানশ্যন এইটোতো আমি যদি এক্সপানশ্যন প্ৰয়োজন বুলি ভাবে আমাৰ BTC আমি লিখি দিম এতিয়া ডিপাৰ্টমেণ্টটো কোনোবা যদি ভাল কাম কৰে কণ্টিনিউ হ'ব যদি কোনোবা ভাল কাম নকৰে চেঞ্জ হ'ব এইটো সময় নালাগে এইটো মুখেদি কয় একো লাভ নাই মই কোনোবা প্ৰমোদ বড়োৰ নিচিনা এইবিলাক নকওঁ আমি কাম দি একশ্যনটো ল'ম আজি মই ক'ব কাৰাপশ্যন কি যেনেকৈ কৈছে এনেকৈ কাম কৰিব কিন্তু একো চিন্তাই কৰিব নালাগে আপোনালোকে আমি গুৰুজনা শংকৰদেৱৰ এটা ভৱন বনাই দিম বুলি কৈছে এইটো আমি বনাম আমি অৰুণোদয় হওক PMAY হওক গোটেই কিবাটো ডাইৰেক্ট BTC আৰু প্ৰমোদ বড়োৰ দিনত যিবিলাক চিলেকশ্যন হৈছে যিবিলাক লিগেল সেইটোতো পাব ইলিগেলটো একটাও নাপাব আমাৰ কথাটো হ'ল পাৰ্টিৰ লগত কথা নহয় যি মানুহে পাব কাৰণে অধিকাৰ আছে যোগ্যতা আছে চবেই পাব স্পষ্ট কথা ইহঁতৰ নিচিনা এইটো BJP এইটো BPF এইটো কংগ্ৰেছ কৈ পেলাই স্কিম আঁচনি বাছনি নকৰে আমি স্পষ্ট কথা এইটো আমি আজি ডিচিশ্যন হৈছে যিসকলক আমাৰ দিনত 10 বছৰ হওক 10 বছৰ 11 বছৰ 12 বছৰটোতো ৰেগুলাৰ হ'ব কিন্তু এতিয়া 5 বছৰ ইহঁতে যিসকলে 6 পে কাম কৰি আছে ইহঁতে চেলাৰী পোৱা নাই সেইটো 2.5 বছৰৰ কাৰণে ইমিডিয়েটলি আমি ঠিক কৰিম UPPL যদি লাগে আমাৰ পৰা লৈ যা আমি কিন্তু নল'ম আমি নাজানি নাকি মাটি পাট্টা আইনগত হিচাপে যিসকলে পাব লাগে এইটো পাবই আইনগত হিচাপে যিসকলে পাৱাৰ অধিকাৰ আছে চবেই পাব মাটিৰ পাট্টা দেই থেংক ইউ